আজাদী কা অমৃত মহোৎসৱক সকলোকে অভিনন্দন জনাইছোঁ। আজি বাক্সা অঞ্চলৰ মসলপুৰ চঞ্চ একল অভিযানৰ সকলো আচাৰ্য আমাৰ লগত উপস্থিত আছে। লগতে আমাৰ এই চঞ্চৰ প্ৰমুখ তেখেত আমাৰ লগত আছে। আমাৰ অন্যান্য কাৰ্যকৰ্তাসকল আমাৰ লগত আছে। দিহিৰা মণ্ডলৰ ভাৰতীয় জনতা পাৰ্টিৰ আমাৰ প্ৰেছিডেণ্ট আমাৰ লগত আছে। আমাৰ আজাদী কা অমৃত মহোৎসৱ উপলক্ষে আমাৰ যিটো হৰ ঘৰ তিৰংগা তাৰ লগতে সজাগতা সভা হিচাপে আমি যিটো আজি ৰেলী কৰিবলৈ ওলাইছোঁ। আমাৰ লগত উপস্থিত আছে কণ কণ ছাত্ৰ ছাত্ৰীসকল, আচাৰ্যসকল, সকলোকে পুনৰ এবাৰ মই অভিনন্দন জনাইছোঁ। আৰু এই ৰেলীৰ জগতে আমাৰ ভাৰতবৰ্ষৰ আজি ৭৫ বছৰ যিটো পূৰ্ণ কৰিলোঁ আমি আমাৰ স্বাধীনতাৰ, সেই স্বাধীনতাৰ আলম লৈ আমি ঘৰে ঘৰে তিৰংগা এইবাৰ উত্তোলন কৰা হ'ব। তাৰ লগতে আমি যে এখন দেশৰে নাগৰিক হয়, আমাৰ মাজত যে একতা আছে, আমাৰ দেশ আমাৰ গৌৰৱ, এইটো এটা মেছেজ আমি সকলোৰে মাজলৈ প্ৰেৰণ কৰিম। হয়, চাওক, আমাৰ দেশৰ এটা মূল মন্ত্ৰ আছে যে আমি অনেক জাতি গোষ্ঠী, আমি ভাষা ভাষীৰ মাজত লগ হৈ আমি দেশখনক আমি ৰিপ্ৰেজেণ্ট কৰি আছোঁ। গতিকে আমি এইটোৱে মেছেজ দিব ইচ্ছা কৰিছোঁ যে গোটেই দেশবাসী আমি এক। আমি বিভিন্ন ৰাজ্যত যদিও বিভক্ত হৈ আছোঁ, গোটেই দেশখনে আমি এক। এইটো এটা মেছেজ আমাৰ সুন্দৰভাৱে দিবলৈ চেষ্টা কৰিছে আমাৰ মাননীয় প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই। গতিকে তাকেই আমি সহযোগ কৰি আমাৰ বিভিন্ন ভাষা ভাষী, বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহে নিজকে বেলেগভাৱে নাভাবি যে আমি এক দেশৰ নাগৰিক আৰু এই দেশৰ কাৰণে প্ৰাণ আহুতি দিয়া সকলো বীৰ শ্বহীদক প্ৰণাম কৰি তেখেতসকলৰ আত্মাৰ সদগতিৰ কথা আমি চিন্তা কৰোঁ। আৰু তেখেতসকলৰ নিচিনা বীৰ পুত্ৰ আমাৰ গোটেই দেশতে গোটেই পৰিয়ালৰ পৰা যাব লাগিব। গতিকে তিৰংগাক আমি চেলিউট কৰিম আৰু সকলোৱে মিলি আমাৰ দেশৰ ভৱিষ্যতৰ কথা আমি চিন্তা কৰিব লাগিব। সেইটো এটা মেছেজ ভালদৰে প্ৰেৰণ কৰা যাব। আমাৰ ভাৰতৰ যশস্বী প্ৰধানমন্ত্ৰী মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নিৰ্দেশ মৰ্মে গোটেই ভাৰতবৰ্ষতে 13 আগষ্টৰ পৰা 15 আগষ্টলৈকে আমাৰ জাতীয় পতাকা উত্তোলন হ'ব। আৰু এই কাৰ্যসূচীকে আৰু অলপ এক্সটেণ্ড কৰি আমাৰ একল অভিযানে নিৰ্ণয় কৰিছে যে আমি 11 আগষ্টৰ পৰা 17 আগষ্টলৈকে আমাৰ এই পতাকা উত্তোলন কাৰ্যসূচী আমাৰ ঘৰে ঘৰে পালন কৰা হ'ব। আমাৰ যিসকল লগত অভিযানৰ লগত জড়িত কাৰ্যকৰ্তা আছে সকলে 11 আগষ্টৰ পৰা 17 আগষ্টলৈকে এইটো পালন কৰিব। তাৰ লগতে মোৰ বিনম্ৰ অনুৰোধ থাকিব এই অঞ্চলবাসীক, আমাৰ অসমবাসীক, লগতে গোটেই ভাৰতবাসীকে যে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই দিয়া নিৰ্দেশক আমি সন্মান জনাই আমাৰ 13 আগষ্টৰ পৰা 15 আগষ্টলৈকে কাৰ্যসূচী আমি সফল কৰি তুলিব লাগিব। আৰু তেখেতসকলক এই মাধ্যমেৰে মই অনুৰোধ জনাইছোঁ। বাক্সা অঞ্চলৰ উদ্যোগত মসলপুৰ চঞ্চৰ 30 গৰাকী আচাৰ্যৰ প্ৰচেষ্টাত লগতে তেখেতসকলৰ প্ৰতিখন বিদ্যালয় গ্ৰামৰ আমাৰ ল'ৰা ছোৱালী, লগতে আমাৰ একল অভিযান বাক্সা অঞ্চলৰ গ্ৰাম স্বৰাজ প্ৰমুখ শ্ৰদ্ধাৰ শেখৰ চেত্ৰী ডাঙৰীয়া, লগতে দিহিৰা মণ্ডল ভাৰতীয় জনতা পাৰ্টীৰ সভাপতি শ্ৰদ্ধাৰ শ্ৰীযুত টেকনাথ পৰাজুলী ডাঙৰীয়া প্ৰমুখ্যে আমাৰ আচাৰ্যসকলৰ সন্মানীয় হাজবেণ্ডসমূহ থাকি পেলাই আমি শৃংখলাবদ্ধভাৱে আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী যশস্বী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত বা তেখেতৰ আদেশ মৰ্মে আমি আমাৰ যিটো ৭৫ সংখ্যক আজাদী কা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি যিসকল মহান মনীষীয়ে আজি দেশখন স্বাধীন কৰিবৰ কাৰণে বা তেখেতসকলে আজি মৃত্যুবৰণ কৰিলে, আমাক তেখেতসকলে আজি মুক্তমনে বিচৰণ কৰিবৰ কাৰণে যিটো সুবিধা কৰি দিলে, এই জগতে তেখেতসকলৰ শ্ৰীচৰণত মই প্ৰণিপাত জনাইছোঁ আৰু তেখেতসকলক আমি শ্ৰদ্ধাৰে সুঁৱৰিছোঁ। আৰু এই জগতে আমি ধন্যবাদ দিব লাগিব একল অভিযান বাক্সা অঞ্চলৰ অভিযান প্ৰমুখ শ্ৰদ্ধাৰ শ্ৰীযুত দিলীপ চন্দ্ৰ ডাঙৰীয়া। কাৰণ যোৱা সমীক্ষাত আমাক তেখেতে এটা আগ্ৰহ কৰিছিলে যে প্ৰতিখন বিদ্যালয় গ্ৰামত লগতে প্ৰতিটো চঞ্চত সাফল্যমণ্ডিতভাৱে আজাদী কা অমৃত মহোৎসৱ লগত যিটো সংগতি ৰাখি আমাৰ স্বাধীনতা দিৱস উদযাপন কৰিব লাগে, ঘৰ ঘৰ তিৰংগা যাত্ৰা, এইটো সফলভাৱে ৰূপায়ণ কৰিব লাগে। আৰু তেখেতৰ লগতে আমাৰ প্ৰভাগ বা ভাগ বা অঞ্চলৰ যিখিনি নীতি নিৰ্দেশনা আছিলে সেই গোটেইখিনি আমি পালন কৰি পেলাই আজি ৭৫ সংখ্যক আজাদী কা অমৃত মহোৎসৱৰ যি কাৰ্যসূচী আমি সম্পূৰ্ণৰূপে মসলপুৰ চঞ্চে উদযাপন কৰিলোঁ। আৰু এই ক্ষেত্ৰত যিসকল
ব্যক্তিয়ে বা আচাৰ্য লগতে সেই বিদ্যালয় গ্ৰামৰ ল'ৰা ছোৱালীবিলাকে আমাৰ এই কাৰ্যসূচী সাফল্যমণ্ডিত কৰিবৰ কাৰণে তেখেতসকলে সহযোগিতা আগবঢ়ালে। এই চাগতে তেখেতসকলকো আমি মানে শতকোটি নমস্কাৰ জনাইছোঁ। আৰু মূলতঃ আমাৰ যিখিনি আজিৰ কাৰ্যসূচী এইখিনিয়ে আছিলে। আৰু ইয়াৰ পিছত হয়তো আমাৰ খেল বা দেশভক্তি গীত এনেকুৱা কিছুমান কাৰ্যসূচী লৈ পেলাই আমি পৰৱৰ্তী পৰ্যায়ত আমি সেইখিনি বাস্তৱায়িত কৰিম। बाइक अनसायगिरिफोरनि थाखाय मोनसे मोजां खौरां। क'क्राझार जिडी र'ड एक्सिस बेंक साखाथियाव थानाय दावहारु अट' एजेन्सिया नोंथांमोननि थाखाय लाबोदों दामाका स्पेशल अफार। खम बेसेनावनो नोंथांमोना बाजाजनि गुबुन गुबुन मडेलनि बाइक फाइनान्स खालामना नोंथांनि सिमांखौ जाफुंहोनो हागोन। 13,800 रांनिफ्राय जागायना 19,500 रांजों नोंथाङा बाजाजनि गुबुन गुबुन मडेलनि बाइक जेरै प्लाटिना, पालसार बायदि गुबुन गुबुन मडेलनि बाइक लानो हागोन। बाइकजों लोगोसे बेसेन होनाङालासे मोनफागोन गंसे हेलमेट। बाइगिरि बिथांमोना गोरलै राहाजों बाजाजनि फाइनान्स लिमिटेड नङाबा एक्सिस बेंक लिमिटेडआव फाइनान्स खालामनो हागोन। गोबांथार फोरमानलाइफोर गथायनो गोनांथि गैया। खालि फट' गांसे, पेन कार्ड, आधार कार्ड, भटार आइडि आरो सोलिबाय थानाय मोब्लिबनि बिल होयोब्लानो बे सुबिदाखौ लानो हागोन। गोबां मिथिनो थाखाय 8473883986 036612705550 9957644326 आव फन खालाम।